পৰিয়ালৰ মাজৰ কাজিয়া পেচাল মতভেদ আনৰ আগত প্ৰকাশ নকৰিব। মহাভাৰতৰ যুগত যেতিয়া পাণ্ডৱসকল বনবাসত আছিল, তেতিয়া তেওঁলোকে তেওঁলোকৰ জীৱনটো অৰণ্যৰ মাজত বনাই লোৱা সৰু কুটীৰত বাস কৰিছিল। সেই বিষয়ে যেতিয়া দুৰ্যোধনে গম পালে, তেতিয়া তেওঁ পাণ্ডৱক অপমান কৰিব মন গ'ল আৰু সেইবাবে সম্পূৰ্ণ সাজ সজ্জাত হাবিলৈ যাবলৈ ওলাল, যাতে পাণ্ডৱসকল দুৰ্যোধনক দেখি ঈৰ্ষাত জ্বলি যায়। দুৰ্যোধন হাবিলৈ ৰাওনা হ'ল। বাটত গৈ থাকোঁতে গন্ধৰ্ব ৰাজ্য পাৰ হ'ব লগা হ'ল। তেতিয়া দুৰ্যোধনৰ মনলৈ আহিছোঁৱেই যেতিয়া গন্ধৰ্ব ৰাজ্যত আক্ৰমণ কৰি গন্ধৰ্ব কুমাৰক পৰাস্ত কৰি একেবাৰে পাণ্ডৱৰ আগত মোৰ শক্তি দেখুৱাবলৈ লৈ যাওঁ, তেতিয়া বুজিব দুৰ্যোধনৰ শক্তি কিমান। এনেকৈ ভাবি তেওঁ গন্ধৰ্ব ৰাজ্যক আক্ৰমণ কৰিলে। কিন্তু গন্ধৰ্ব ৰাজ্য আছিল অতিশয় শক্তিশালী। গন্ধৰ্ব ৰাজ্যৰ সেনাই দুৰ্যোধনক পৰাস্ত কৰি বন্দী কৰি লৈ গ'ল। পাণ্ডৱসকলে যেতিয়া এই কথা গম পালে, তেতিয়া যুধিষ্ঠিৰে ভাইসকলক আদেশ দিলে যে তেওঁলোকে গৈ দুৰ্যোধনক ঘূৰাই আনিব লাগে। এই কথা শুনি ভীমে ক'লে, ভাতৃ, দুৰ্যোধনক কিয় সহায় কৰিব লাগে? তেওঁ সদায় আমাৰ ক্ষতি কৰাটোকে চিন্তা কৰে। গতিকে এনে পৰিস্থিতিত তেওঁক কিয় সহায় কৰা উচিত? তেতিয়া যুধিষ্ঠিৰে উত্তৰ দিলে, যদিও আমি কৌৰৱক ভাতৃ বুলি ভবাটো যুক্তি নহয়, কিন্তু সেইটো আমাৰ একান্ত ঘৰুৱা কথা, যিটো পৃথিৱীৰ আগত প্ৰকাশ কৰাটো একেবাৰে ভুল। পৰিয়ালৰ কাজিয়া পৰিয়ালত থকা উচিত। তাতেই নিহিত হৈ থাকে পৰিয়ালৰ সন্মান। যদি আমি সেইটো নকৰি আনৰ আগত আমাৰ মাজৰ কাজিয়া পেচালবোৰ উদঙাই দিওঁ, তেতিয়া আমি পূৰ্বপুৰুষক অপমান কৰা হ'ব। যুধিষ্ঠিৰৰ কথা মানি পাণ্ডৱসকলে গন্ধৰ্ব ৰাজৰ সৈতে যুঁজ কৰে আৰু দুৰ্যোধনক মুকলি কৰি আনে। আজিকালিও আমাৰ সমাজত বা আমাৰ পৰিয়ালত ভাই ককাইৰ মাজত বা বংশত কাজিয়া মত বিৰোধ হৈ থাকে। ই সাধাৰণ কথা, কিন্তু এই কাজিয়াৰ বিষয়ে আন অচিনাকি মানুহৰ সন্মুখত আলোচনা কৰা ভুল। ইয়াৰ ফলত সমাজে আপোনালোককহে হাঁহিব আৰু আপোনাৰ পৰিয়ালৰ দুৰ্বলতা সকলোৰে সন্মুখত উন্মোচিত হ'ব। পৰিয়ালত যিমানেই শত্ৰুতা নাথাকক কিয়, কিন্তু সদায় বিপদত আপোনজনক সমৰ্থন কৰা উচিত। আজিকালি পৰিয়ালত কাজিয়া পেচাল হোৱাটো সাধাৰণ কথা, কিন্তু যদি ইয়াৰ বিষয়ে আন লোকে গম পায়, তেতিয়া সেইসকলে আপোনালোকক ইটিকিং কৰিব, আপোনালোকক দমন কৰিবলৈ সুযোগ পাব। যিদৰে ইংৰাজে আমাৰ মাজৰ মত বিৰোধ কাজিয়াৰ সুবিধা লৈ আমাৰ দেশত নিজৰ শাসন ব্যৱস্থা কটকটীয়া কৰি লৈছিল, ঠিক একেদৰে পাৰিবাৰিক কাজিয়াৰ কথা যদি আপুনি আনৰ সন্মুখত কয়, তেতিয়া আনে আপোনাৰ বয়োজ্যেষ্ঠ আৰু তেওঁলোকৰ আচাৰ ব্যৱহাৰৰ ওপৰত প্ৰশ্নবোধক দৃষ্টিৰে চায়। সমাজৰ আগত পৰিয়ালটোৰ বিশ্বাসযোগ্যতা মাটিত মিহলি হৈ পৰে। গতিকে সদায় এইটো চেষ্টা কৰক যে আপোনালোকৰ পাৰিবাৰিক কাজিয়াৰ কাৰণ পৰিয়ালৰ মাজৰ পৰা ওলাই যাব নিদিব। পৰিয়ালৰ ভেটি দুৰ্বল নকৰিব।